Hello guys, welcome to today's vlog. আজিৰ vlogটো বহুত স্পেশাল হ'ব সো আপোনালোকে চাই থাকক। আজি আমি কিছুমান ট্ৰেডিশনাল ডিশ বনাম, অসমীয়া ডিশ বনাম আৰু আপোনালোকে চাই থাকক আমি কেনেকৈ বনাও, কেনেকৈ খাওঁ, কেনেকৈ এনজয় কৰোঁ। আজি আমি কুকুৰাৰ মাংস বাঁহৰ চুঙাত বনাম আৰু সেইবাবে খুৰা আৰু মই গৈ আছোঁ বাঁহ কাটিবলৈ। আৰু আপোনালোকে দেখিছে মই কিমান এক্সপাৰ্ট হয়, মোৰ দ্বাৰা নহ'ল আৰু পিছত মই খুৰাক দি দিলোঁ, খুৰাই মোক সহায় কৰিলে। কিমান কাটিম বাইদেউ? কিমান হ'ব? যদি ইয়াতে দিম না। আৰু আমাৰ বাঁহৰ চুঙা ৰেডি হৈ গ'ল আৰু এতিয়া যাওঁ ব'লক। আমি এই বাঁহৰ চুঙাকেইটাক ভালকৈ ধুই ল'ব লাগিব, বাহিৰে ভিতৰে ধুনীয়াকৈ পানীৰে ধুই ল'লেই হ'ল চফাকৈ। আৰু আমি এতিয়া কলপাত কাটিবলৈ আহিছোঁ, যেনে তেনে কাটিলোঁ আৰু। আৰু এয়া মই বাৰীতে মাৰিলোঁ পাত আৰু নানা ধৰণৰ শাক বিচাৰি আনিলোঁ। কিমান টেলেণ্ট আছে দেখিছেনে? শাকখিনি এতিয়া মই চফা কৰি ল'লোঁ। বাঁহৰ চুঙাত দিয়া চিকেনখিনি আমি এতিয়া মেৰিনেট কৰি ল'ম আৰু ইয়াত আমি দিম আদা নহৰু পেষ্ট প্ৰায় 2 চামুচমান, মছলা দিম হালধি, জিৰা, ধনিয়া, ৰঙা জলকীয়া গুড়ি, গৰম মছলা, ইয়াত পিঁয়াজো দিম, 2 চামুচমান তেল দিম, মিঠাতেল, নিমখ দিম সোৱাদ অনুসৰি, আৰু ৰঙা জলকীয়া পেষ্ট। আৰু এইখিনিক আমি ধুনীয়াকৈ মিক্স কৰি ল'ম। দেখিছে কিমান ধুনীয়া কালাৰ আহিছে। এই মেৰিনেট কৰা চিকেনখিনি আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈকে ৰাখিব লাগিব। আৰু এতিয়া মই তেল দিয়া চিকেন বনাম আৰু তাৰ বাবে প্ৰথমতে তেল দিলোঁ, তাৰপিছত পিঁয়াজ দিম। পিঁয়াজটো ফ্ৰাই হোৱাৰ পিছত আদা নহৰু পেষ্ট দিম, ভালকৈ মিক্স কৰি ল'লোঁ।
এতিয়া জিৰা গুড়ি দিলোঁ, ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ আৰু তলত লাগি যোৱাৰ বাবে অকণমান পানীও দিছিলোঁ। আৰু ভালকৈ মিক্স কৰি লওঁ। হালধি গুড়ি আৰু চিকেনখিনি মই দি দিলোঁ এই মছলাখিনিত আৰু ভালকৈ মিক্স কৰি ল'লোঁ। আলুখিনি দি দিলোঁ। নিমখ সোৱাদ অনুসৰি আৰু এতিয়া আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট তিলৰ পেষ্টখিনি আমি দি দিলোঁ আৰু ভালকৈ মিক্স কৰি ল'ম। তিলখিনি দিয়াৰ পিছত মাংসটো কালাৰটো চেঞ্জ হৈ যাব, এইটো ক'লা ধৰণত হৈ যাব। আৰু গোটা গৰম মছলা থেতেলি লৈছিলোঁ, সেইখিনিও দি দিলোঁ আৰু মিক্স কৰি ল'লোঁ। এই ৰেচিপিটো বনাবলৈ খুবেই সহজ, বেছি টাইমৰো দৰকাৰ নহয়। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। মাংসখিনি সিজিবলৈ আমি ঢাকি দিলোঁ। এণ্ড গাইজ, আমাৰ তিল দিয়া মাংসখন ৰেডি হৈ গ'ল। আমি নমাই আনিলোঁ আৰু আপোনালোকে চাব পাৰে কালাৰটো কি ধুনীয়া হৈছে। এইটো ৰেডি হৈ গ'ল। আৰু এতিয়া আমি বাঁহৰ চুঙাত দিয়া বইল মাছ বনাম আৰু তাৰ বাবে আমি কোমলীয়া কচুৰ পাত মিহি মিহিকৈ কাটি লৈছোঁ। কচুৰ পাতৰ লগত আমি ৰঙালাওৰ পাতো দিম। ৰঙালাওৰ পাতখিনিকো মিহি মিহিকৈ কাটি ল'ম। আৰু এতিয়া আমি ইয়াত মাছকেইটা দিম। নিমখ দিম। হালধি গুড়ি আৰু ৰেড চিলি পাউডাৰ দিম। আমি অকণমান জ্বলা হোৱাটো বিচাৰোঁ, তেতিয়াহে খাই ভাল লাগিব। আৰু এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু মিক্স কৰাৰ পিছত এইখিনি মাছখিনিক আমি এতিয়া বাঁহৰ চুঙাত ভৰাই দিম। আৰু তাৰে আগতে আমি বাঁহৰ চুঙাটোত অকণমান তেল দি ল'ম আৰু তাৰপিছত এই মাছখিনি ভৰাই দিম। মাছখিনি ভৰোৱা হোৱাৰ পিছত আমি কলপাতেৰে চুঙাটো চিল কৰি দিম, যাতে ভাপখিনি ওলাই আহিব নোৱাৰে। আৰু এতিয়া আমি মেৰিনেট কৰি থোৱা চিকেনখিনিও বাঁহৰ চুঙাত ভৰাই দিম। এনেদৰে অকণমান অকণমানকৈ আমি ভৰাই যাম। কলপাতেৰে চুঙাকেইটা টাইটকৈ চিল কৰি দিম, যাতে ভাপটো ওলাই আহিব নোৱাৰে। আৰু আটাও লগাই দিম ফৰ এক্সট্ৰা চিল। ৰেডি হোৱা চুঙাকেইটা আমি জুইত দিলোঁ আৰু অকণমান টাইম লাগিব এইটো হ'বলৈ, সিজিব লাগিব ভালদৰে। এনেদৰে ক'লা হৈ যাব। আৰু আমি এই বাঁহৰ চুঙাকেইটা মাজে মাজে ফ্লিপ কৰি থাকিব লাগিব, গোটেইকেইটা ছাইডত যাতে জুইটো লাগে। আমি 40 মিনিটৰ পৰা 1 ঘণ্টালৈকে এই বাঁহৰ চুঙাকেইটা সিজিবলৈ দিম। আমি তেল দিলোঁ, এতিয়া পিঁয়াজ দিলোঁ, এবাৰ দিলোঁ আমি মিক্স শাক,
অথনি আপোনালোকে দেখিছিলেই মই বুটলি আনিছিলোঁ বাৰীৰ পৰা আমাৰ অৰ্গেনিক হয় এয়া নহৰু পেষ্ট দিম আমি এতিয়া আমি নিমখ দিম সোৱাদ অনুসৰি এতিয়া আমি ইয়াত মাছৰ মাথাটো দি দিলোঁ এই আমাৰ শাক সিজি গ'ল প্ৰায় ৰেডিয়ে হ'ল এতিয়া আমি নমাই দিব পৰা হৈছোঁ আৰু আমাৰ শাক ৰেডি হৈ গ'ল এতিয়া আমি নমাই দিওঁ মাছ মজা কেনেকুৱা হৈছে বঢ়িয়া কেনেকুৱা হৈছে বহুত টেষ্টি টিকু টেষ্টি এইখন হৈছে মোৰ থাল এই হৈছে শাক ভাজি তিল দিয়া চিকেন এই তিল বটা বইল ফিছ আৰু এইটো হৈছে চুঙাত দিয়া মাংস চিকেন খাই চাওঁ বাৰু কেনেকুৱা লাগিছে খাই চাওঁ বঢ়িয়া হৈছে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই